নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালীয়ে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকলৈ এটা সুন্দৰ জলকীয়া ৰেচিপি আগবঢ়াম, জলকীয়া আচাৰৰ এটা ৰেচিপি। আৰু এনেকৈ যদি বনোৱা নাই আপোনালোকে এবাৰ বনাই খাই চাব। আৰু এতিয়া বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব একেবাৰে শেষলৈকে। আচাৰৰ কাৰণে লোৱা জলকীয়াখিনি এয়া পকা আৰু কেঁচা দুয়োটা জলকীয়াই লৈছোঁ। আৰু এইখিনি পানীখিনি যাবলৈ দিলোঁ ধুই মেলি। এতিয়া সৰু সৰুকৈ কাটি ল'ম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া জলকীয়াখিনি অলপ টুকুৰা টুকুৰকৈ কাটি ল'লোঁ, বৰ মিহি নাই কৰা, এনেকৈ টুকুৰা টুকুৰ কৰি দিছোঁ। আৰু এতিয়া অকণমান ৰ'দত দি দিওঁ বুলি ভাবিছোঁ। ৰ'দটো ওলাইছে যিহেতু ৰ'দত নিদিলেও হয়, আৰু ৰ'দটো ওলোৱাৰ কাৰণে অকণমান দেৰি ৰ'দত দি লওঁ, তাৰপাছতে বাকীখিনিও ৰেডি কৰি ল'ম। জলকীয়া আচাৰত দিবৰ কাৰণে এয়া চফগুটি লৈছোঁ 1.5 চামুচ, জিৰা পাউডাৰ, হালধি, কাশ্মীৰী মিৰ্চ, সৰিয়হ লৈছোঁ অলপ সৰহকৈ 3 চামুচমান, আৰু ধনিয়া পাউডাৰ এনেকৈ লৈছোঁ। এইখিনি অলপ গৰম কৰি ল'ম। এইটোখিনি মিক্সে হৈ আছে, মিহি হৈ আছে, এইখিনি অকণমান খুন্দি ল'ম। তাৰপাছতে তেল গৰম কৰিম, চাই থাকিব ভিডিঅ'টো। এয়া কেৰাহী গৰম হ'ল, এতিয়া সৰিয়হখিনি দি দিছোঁ মছলা দি। সৰিয়হখিনি অকণমান গৰম কৰি ল'ম আৰু চব গুটিকেইটাও দি দিম লগতে। এইখিনি যিহেতু মিহিয়ে হৈ আছে, আগতে মই খুন্দি থৈছিলোঁ, অকণমান শেষত দি দিম এতিয়া। গেছটো কমাই ল'ব, ল' ফ্লেমত অকণমান দেৰি ভাজিম, তাৰপাছতে এইখিনি অলপ খুন্দি ল'ম। জলকীয়াখিনি অলপ ৰ'দত শুকুৱাই ল'লোঁ, যিহেতু আজি ৰ'দ দিছিলে, ৰ'দত শুকাই নল'লেও হয়, কেঁচাকৈ বনাব পাৰি। মইহে আজি অকণমান ৰ'দত দিলোঁ, ৰ'দ ওলোৱাৰ কাৰণে আৰু এনেকৈ অকণমান শুকাই যায়, তেতিয়া বেছি ভাল হয় আৰু বেছি দিনলৈকে থ'ব পাৰি। আৰু ইয়াৰ মছলাখিনি এনেকৈ অলপ গোটা গোটাকৈ থৈছোঁ, বেছি মিহি কৰি নাই দিয়া। ইফালে তেলো গৰম কৰি আছোঁ। একেখন কেৰাহীতে তেলো গৰম কৰিলোঁ, তেল গৰম হ'লে এতিয়া তেলখিনি অকণমান ঠাণ্ডা হোৱালৈ বাট চাম। এতিয়া মছলাখিনি দি দিম। জলকীয়াখিনি এনেকৈ পানী নথকা শুকান বাউল এটাত লৈ লৈছোঁ, আৰু এইখিনি অকণমান এনেকৈ মিক্স কৰি দিম। নিমখ দি দিম, অকণমান নিমখ বেছি হ'লে ভাল হয়, 2 চামুচতকৈ অলপ বেছি দিছোঁ। অকণমান এনেকৈ মিক্স কৰি দিম, তাৰপিছতে তেলখিনি দিম। অলপ পাছতে পৰিৱেশন কৰিব পৰা হ'বই। কেঁচাকৈ দিলেও ভাল হয়, এনেকৈ মই অকণমান শুকুৱাই দিলোঁ, তেতিয়া বেছি ভাল হয়। আৰু ৰ'দ থাকিলে মানে ৰ'দত অকণমান শুকুৱাই ল'ব আপোনালোকে। আৰু ইয়াত ভিনেগাৰ বা নেমু ৰস দিব পাৰি, মই নেমু ৰস দিম, অলপ পাছতে তেল দি লওঁ, তাৰপাছত দিম। এতিয়া দি দিম তেলখিনি। তেলখিনি অলপ গৰম কৰি থাকোঁতে দিব, মানে অলপমান হাতেৰে চুব পৰা হৈ থাকোঁতে, তেনেকৈ দিলে মানে মছলাৰ এটা ধুনীয়া গোন্ধ ওলায়। আৰু মই মানে ঠাণ্ডাকৈ নিদিওঁ, আপোনালোকে ঠাণ্ডাকৈও দিব পাৰে, এইটো নিজৰ কথা। গৰমে গৰমে দিলে ভাল হয়, আৰু গোন্ধটো আহে, মছলা এটা ধুনীয়া সুগন্ধ ওলায়। আৰু এতিয়া দি অকণমান এনেকৈ মিক্স হ'বলৈ দিম। তাৰপাছতে ভিনেগাৰ নহ'লে নেমু ৰস দিব পাৰি যে, মই নেমু ৰস 2 চামুচ 3 চামুচমান দি দিম। আৰু এয়া ইমান ধুনীয়া এটা গোন্ধ ওলাইছে, দেখিয়ে খাওঁ খাওঁ লাগিছে। আপোনালোকে যদি এনেকৈ বনোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাব। ইয়াত আদা আৰু ৰচুনো দিব পাৰে, নহৰু আদা দি মেলিও বনায় কিছুমানে জলকীয়া আচাৰ। মই এনেকৈ বনালোঁ, এনেকৈও ভাল লাগে। এতিয়া একেবাৰে শেষত নেমু ৰস দি দিছোঁ, নেমু ৰস ইয়াত থৈ দিছিলোঁ। ভিনেগাৰো ইউজ কৰিব পাৰে, মই নেমু ৰস দিছোঁ। এতিয়া আমাৰ জলকীয়া আচাৰ ৰেডি। এতিয়া এনেকৈ পৰিৱেশন কৰিব পাৰিব, নহ'লে দুদিনমানৰ পাছতো খাব পাৰিব, লগে লগেও খাব পাৰি। এয়া ওচৰৰ পৰা চাওকচোন, ইমান ধুনীয়া হৈছে। এতিয়া অলপ দেৰি থ'ম, জলকীয়াৰ লগত তেলখিনি ভালকৈ মিক্স হৈ লওক, অকণমান তেলখিনিও চেঁচা হওক। তাৰপাছতে টেমাত ভৰাই থ'ম, শুকান কণ্টেইনাৰ এটা চিচাৰত। এয়া আমাৰ আচাৰ আজি ৰেডি হৈ গ'ল, লগে লগে খাব পৰা, সোনকালে বনাই এটা সুন্দৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু ইয়াত দেখিছেনে ইমান ধুনীয়া হ'ল, বটলটোতো একদম জোখৰ হৈ গৈছে। মছলাবোৰ এনেকৈ দি দিম, লাগি থকাবোৰ। এয়া বটলটো গোটেই দেখাই দিছোঁ, চাওকচোন কিমান ধুনীয়া হৈছে। কাইলৈৰ পৰা খাবই পাৰিম, লগে লগেও খাব পাৰি। দেখিছে ইমান ধুনীয়া হৈছে আচাৰখিনি। আপোনালোকে অকণমান সৰহকৈ তেল দি বহুত বেছি দিনলৈকেও ৰাখিব পাৰে। মই বেছিকৈ তেল নাই দিয়া, ইমানখিনিয়ে দিছোঁ, আৰু অকণমান তেল দি পিনি বহুত দিনলৈ ৰাখিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো এনেকৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।